So hey guys, welcome back to the new episode. So বৰ্তমান আছো মালিনী থান। মালিনী থানলৈ যোৱা আগতে দোকানত কিবা কিবি লৈ লওঁ, ধূপ চাকি বন্তি কিবা কিবি লৈ লওঁ, লৈ পেলাই গৈ আছোঁ। ধূপ হোক না দিজিয়ে এক পেকেট দিজিয়ে। আৰু এতিয়া আমি ধূপ চাকি লৈ ল'লোঁ আৰু এইখন হৈছে গেট আৰু ইয়াতে টিকেট কাটিব লাগিব। টিকেট কাটি মেলি গৈ আছোঁ ভিতৰলৈ। তো টিকেট কাটি মেলি সোমাই আহিছোঁ মালিনী থানৰ মন্দিৰ ভিতৰলৈ। মাই গড, এইটো কিহৰ মাত? জিলি মাত নে কি মাত এইটো? চাওক মাত কেনেকুৱা দিছে বি। আৰু এইফালে গোটেই ৱালত চাওক, গোটেই ইয়াতে মানে গোটেই ভগৱানৰ মূৰ্তি, বিভিন্ন ধৰণৰ মূৰ্তি আছে চাওক। এইফালে চাওক ওপৰলৈ, আৰু ইয়াত চাউণ্ড যিটো দি আছে মানে একদম মানে আল্টিমেট, একদম কাণত ঝিৰ ঝিৰ কৈ আছে। এইটো হৈছে মালিনী থান তলৰ পৰা চাওক। আৰু এইফালে মূৰ্তি। কেনি যাব লাগিব ওপৰলৈ? এইফালে যাবি না এইফালে? আপোনালোকে ইয়াতে কাম কৰি আছে নেকি আপোনালোকে? বঢ়িয়া বঢ়িয়া। পাহাৰ বগাই বগাই ভৰি বিষাই যাব আজি। চাওক না, পূৰা ওপৰলৈ আহি আছোঁ। আৰু এয়া হৈছে মালিনী থানৰ মেইন মন্দিৰটো চাওক। মন্দিৰ পাই গ'লোহি। ইয়াতে এইবিলাক বহিবলৈ চিটো আছে, ধুনীয়াকৈ বহিব পাৰি। ইয়াতে কিবা কিবি লৈ পেলাই খাব পাৰি। এইফালে লেট্ৰিন বাথৰুম। আৰু গাইছ, এতিয়া আমি ধূপ চাকি জ্বলাই ল'লোঁ। এতিয়া ধূপ চাকি জ্বলাই লৈ মেলি এতিয়া ভিতৰলৈ গৈ আছোঁ। ভিতৰতনো কি আছে সকলোখিনি দেখুৱাই আছোঁ, ব'লক। আৰু এখেতেই হৈছে এই মন্দিৰৰ মেইন পূজাৰী, আৰু এখেতৰ পৰা এই মন্দিৰৰ ইতিহাস মানে এই মন্দিৰৰ হিষ্ট্ৰী কিছু কথা জানো আহকচোন। যেতিয়ালৈকে শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰিছিলে, ৰুক্মিণী আছিলে ৰজা ভীষ্মকৰ ৰাজকুমাৰী। তেওঁলোকৰ ৰাজধানী আছিলে ভীষ্মক নগৰ। তেওঁলোক আছিলে ইদুমিস্মি ধনীপৰত ধৰ্ম মানিছিলে। সেই ৰুক্মিণীক ভগৱান শ্ৰীকৃষ্ণই হৰণ কৰিছিলে। হৰণ কৰাৰ পাছত যেতিয়া নেকি শ্ৰীকৃষ্ণই হৰণ কৰি আহোঁতে ৰুক্মবীৰৰ লগত ৰণ হ'ল। ৰণত ৰুক্মবীৰ পৰাজিত হ'ল। ৰুক্মবীৰ আছিলে ৰুক্মিণীৰ ককাই। একচুৱেলি তেওঁলোকে ৰুক্মিণীক বিয়া দিম ভাবিছিলে শিশুপাল লগত। ৰুক্মিণী মান্তি নাছিলে। শ্ৰীকৃষ্ণক ৰুক্মিণীয়ে বেদন্তী বুলি ৰজা ভীষ্মকৰ ৰাজ পুৰোহিত আছিলে, সেই পুৰোহিতৰ দ্বাৰা পত্ৰ এখন প্ৰেৰণ কৰিলে। তাৰ পাছত আহি শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰিছিলে। মাজত ৰণ হ'ল। ৰণ হোৱাৰ পাছত শ্ৰীকৃষ্ণই ৰুক্মিণীক লৈ কিনে ইয়ালৈ আহিলে। ইয়াত অহাৰ আগমুহূৰ্তত দেৱী দুৰ্গা নিজৰ ৰূপ সলাই কিনি মানে মালিনী ৰূপ ধাৰণ কৰি কিনি ফুলৰ মালা বনাই বহি আছিলে। যেতিয়া নেকি শ্ৰীকৃষ্ণই ৰুক্মিণীক লৈ ইয়াত আহিল, তেখেত দেৱী দুৰ্গাই মানে মালিনী ৰূপতে শ্ৰীকৃষ্ণক মালা অৰ্পণ কৰিলে। সেই মালাডাল দি ৰুক্মিণী শ্ৰীকৃষ্ণ ইয়াত বিবাহ হ'ল। গন্ধৰ্ব বিবাহ যাক নেকি আমি কওঁ। বিবাহ হোৱাৰ পাছত শ্ৰীকৃষ্ণই তেওঁক নাম দিছিল মালিনী। যিহেতু দেৱী দুৰ্গাই নিজৰ ৰূপ সলাই মালিনী ৰূপ ধাৰণ কৰি কিনে ফুলৰ মালা অৰ্পণ কৰিছিলে, সেইকাৰণে তেওঁক ইয়াত নাম দিছিল মালিনী। গতিকে মালিনী থান বা মালিনী মন্দিৰ কোৱা হয়। ওপৰত এখন মন্দিৰ আছে ৰুক্মিণী মন্দিৰ, তাত জিৰণি কৰিছিলে। বৰ্তমান এতিয়া আটাইকেইটা মূৰ্তি ইয়াত মাটিৰ তলত খান্দি পাইছে। ইয়াত বহুত ধৰণৰ মূৰ্তি পাব আপুনি চাবলৈ। ওপৰত সংগ্ৰহালয় আছে। ইয়াতে এটা সৰু আপোনাৰ বেলকনি টাইপত ৰাখিছে। কিছুমানে ইয়াৰ পৰা ইটানগৰ লৈ গ'ল। আটাইকেইটা মূৰ্তি ইয়াত মাটিৰ তলত খান্দি পোৱা। এই কাহিনী সেইটোৱে আৰু। চাওক, এইটো মই যোনটো আপোনাক কৈছোঁ শ্ৰীকৃষ্ণ ৰুক্মিণীৰ দ্বাপৰৰ হয়। আজিৰ পৰা 5000 বছৰ আগৰ আগৰ। কিন্তু আৰ্কিঅলজি ডিপাৰ্টমেণ্টে কৈছে ইয়াত কিছুমান অসমৰ পাল বংশৰো আছে, যাক নেকি 10 to 12 চেঞ্চুৰী AD বুলি কয় তেওঁলোকে। এই দুইটা টাইপৰ মূৰ্তি ইয়াত পাব। ইয়াত গ্ৰেনাইট মূৰ্তি য'ত ত'ত পোৱা নাযায়, কিন্তু আমাৰ ইয়াত গ্ৰেনাইটৰ মূৰ্তি বহুত আছে, বাকীটো চেমষ্ট'ন। আৰু ইয়াত বছৰত এবাৰ স্পেচিয়েল পূজা, ডাঙৰ পূজা হয়। এইটো হৈছে বাসন্তী পূজা। এইটো চ'ত মাহত, কেতিয়াবা চ'ত হয়, কেতিয়াবা বহাগত ফাৰ্ষ্টত পৰি যায়। আৰু একজাক্টলি দুৰ্গা পূজাই আৰু
কিন্তু মেইন বাচনটো পূজাই হয়। ঠিক আছে, ধন্যবাদ জনাইছোঁ। ধন্যবাদ। গাইছ আশীৰ্বাদ ল'লোঁ পূজাৰীৰ পৰা। আপোনালোকে সকলোখিনি কথা গম পালে। আচলতে এই মন্দিৰটোৰ বিষয়ে গোটেইখিনি হিষ্ট্ৰী তেওঁ ধুনীয়াকৈ ক'লে, আৰু এই মন্দিৰৰ অলপ চাৰিসীমাটো আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। আৰু এতিয়া আহি আছোঁ আমি মন্দিৰৰ পাছফালে। এই মন্দিৰৰ পাছফালে আহিলে আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ হাজাৰ হাজাৰ সজাই থৈ দিয়া মূৰ্তি, আৰু ইয়াত যিমানবিলাক মূৰ্তি আছে এই মূৰ্তিবিলাক সকলোবিলাক মাটি খান্দোতে ওলোৱা মূৰ্তি হয়। আৰু ইয়াত যিমানবিলাক মূৰ্তি দেখিছে ইয়াত একোটা শিলৰ মূৰ্তি হয়। আৰু এই মালিনী থানত আহিলে আপুনি শিলৰ মূৰ্তি দেখাৰ লগতে ইয়াত গেনেৰেটৰ মূৰ্তিও দেখিবলৈ পোৱা যায়। অসমৰ প্ৰায় মন্দিৰতে গেনেৰেটৰ মূৰ্তি দেখিবলৈ পোৱা নাযায়, কিন্তু এই মন্দিৰত আহিলে আপুনি গেনেৰেটৰ মূৰ্তিও দেখিবলৈ পোৱা যায়। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত হয়তো এই মন্দিৰত আপোনাৰো আহিবলৈ মন যাব। আৰু সেয়েহে কৈছোঁ, দুৰ্গা মা নামত প্লিজ ভিডিঅ'টোত সকলোৱে এটা লাইক কৰি দিব, আৰু নতুনসকলে যদি কোনোবাই চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। মালিনী থানটো আপোনালোকক যিমানখিনি পাৰিলোঁ দেখুৱালোঁ। এতিয়া আহি আছোঁ পূৰা ৰুক্মিণী মন্দিৰলৈ, ওপৰলৈ উঠি যাব লাগিব। এতিয়া উঠি পিনি গৈ আছোঁ, পূৰা মজাকৈ চাই থাকিব। তাত সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মোৰ মোবাইলটো ছুইচ অফ হৈ গ'ল। কালি বতাহ ধুমুহাৰ কাৰণে কাৰেণ্ট নাছিলে ঘৰত, আৰু বেলেগ এটা মোবাইলত মই এতিয়া শ্বুটিং কৰি আছোঁ। ভিডিঅ' কোৱালিটি কেনেকুৱা পাইছে নাজানো, আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাই দিব। ভিডিঅ' কোৱালিটি হয়তো ইমান ভাল নাপাব পাৰে, মোৰটোতো ইমান ভিডিঅ' কোৱালিটি ভাল নাপায়, হ'লেও মানে এইটোত কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। এতিয়া আহি আছোঁ, পূৰা ওপৰলৈ উঠি যাব লাগিব। এতিয়া ওপৰলৈ উঠি গৈ আছোঁ, পূৰা ভিডিঅ'টো চাই থাকক। এতিয়া ওপৰলৈ আহি আছোঁ, পূৰা ওপৰলৈ আহি আছোঁ, মজা লাগিছে। আৰু এতিয়া মালিনী থানৰ মন্দিৰটো অকণমান ষ্টেপৰ ওপৰৰ পৰা চাওঁ আহকচোন। ৰ'দ এনেকুৱা মাৰিছে, তাতে ওপৰলৈ উঠি আহি আছোঁ ন, মানে জোল বৈ গৈছে, গোটেই পূৰা চোলা তিতি গৈছে। অ' মাই গড। আৰু ইয়াৰ পৰা পৰিৱেশটো চাওক, চাওক না, কি মজা লাগিছে চাওক। পূৰা গছ গছনি, আৰু পাহাৰ বুলি ক'লে এনেও গছ গছনি থাকেই। আৰু এইফালে যিমানবিলাক গছ দেখিছে এইবোৰ চব চেগুন গছ, চাই লওক, চেগুন গছ। আৰু সেইফালে চাওক, অ' মাই গড, আপোনালোকে ভালকৈ ধৰিব পৰা নাই চাগে কেমেৰাত, কি মজা লাগিছে নহয়। ফাইনেলি আহি পাই গ'লোঁ সি ৰুক্মিণী মন্দিৰ। ৰুক্মিণী মন্দিৰ হয়নে, নে আৰু ওপৰত যাব লাগিব? আৰু ওপৰত যাব লাগিব? কিমান ওপৰত? এফালে যাব লাগিব ন? ঠাণ্ডা পানী আছে নেকি? চাওঁ দিয়ক, পানী বটল এটা দিয়ক। অ' মাই গড, পালোহি বুলি ভাবিছিলোঁ, কিন্তু এতিয়াও পোৱাহি নাই, আৰু ওপৰলৈ গ'লে উঠি যাবলৈ আছেই। এনেকুৱা ফেপনি লাগিছে, তাতে গৰমটো চাওক, ৰ'দটো চাওক, ৰ'দটো চাওক। এইফালে ঠাণ্ডা পানী খাই লৈ, ইমান যে ওপৰতো যে ঠাণ্ডা পানী পাইছোঁ। থেংক ইউ দেই, থেংক ইউ পানী ইয়াত ৰখাৰ বাবে। পূৰা জোচ লাগিব দেই, জোচ নহ'লে মানে নহ'ব। ইয়াতে এখন গাঁও আছে য'ত আহি আছোঁ। এইবিলাক চাওক, গোটেই মানুহৰ ঘৰ, গাড়ী গোৱা চব আছে। এইটো অৰুণাচলতে সোমালোঁ, এতিয়া পূৰা অৰুণাচলত আছোঁ। আৰু এইফালে গছৰ ছাঁহত পূৰা জিৰণি লৈ আছে। পাই গ'লোহি, ধুনীয়াকৈ লিখা আছে মা ৰুক্মিণী মন্দিৰ। অ' মাই গড, পাই গ'লোহি। আৰু ইয়াতে থৈ ল'লোঁ, জোতা খুলি থৈ ল'লোঁ, আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। ফাইনেলি গাইজ পাই গ'লোহি ৰুক্মিণীৰ মন্দিৰ। চাওক, এয়াই হৈছে মা ৰুক্মিণীৰ মন্দিৰ। মানে ইয়াতে শ্ৰীকৃষ্ণই ৰুক্মিণীক আনি ইয়াতেই জিৰণি লৈছিল, এই মন্দিৰটোতে। অ' মজা, একদম ঠাণ্ডা ঠাণ্ডা লাগি গৈছেগৈ। এতিয়া চাওক গাইজ, ঘামি কেনেকুৱা হৈ গৈছোঁ, মানে অৱস্থাটো একেবাৰে বেয়া মানে। আৰু ইমান ভাগৰ লাগিছে, কি ক'ম। ঘামি চাওক, হাত চাওক, ঘাম চাওক হাতৰ। কেনেকুৱা লাগিছে ভাই? চোলা তিতি গৈছে, কি ক'ম, চোলা তিতি গৈছে। গোটেই প্ৰশান্তটো গোটেই পেনে চেনে তিতি গ'ল কিন্তু। বাকী ভিডিঅ'টো অলপ কেনেকুৱা হৈছে নাজানো, ভিডিঅ' কোৱালিটি কেনেকুৱা পাইছে আপোনালোকে
নাজানো আৰু মোৰ কেমেৰাটো অলপ মানে মোবাইলটো অফ হৈ গ'ল আপোনালোকক ক'লে বেলেগ এটা মোবাইলৰ পৰা মই ভিডিঅ' বনাই আছোঁ ভাল হ'লেও ক'ব কমেণ্ট কৰি জনাব বেয়া হ'লেও কমেণ্ট কৰি জনাব আপোনালোকে ইয়াৰ ভিতৰলৈ সোমাই যাওঁ এয়া হৈছে ৰুক্মিণীৰ মন্দিৰ ইয়াত ধুনীয়াকৈ মূৰ্তি বনাই থৈ দিয়া আছে চাওক শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী মূৰ্তি ধুনীয়াকৈ বনাই থৈ দিয়া হৈছে চাওক এইফালে পৰিৱেশটো চাওক এইফালে ছাইডত আছে মা দুৰ্গাৰ চাওক মা দুৰ্গাৰ মূৰ্তি বহুত এনাৰ্জি লছ হৈ যায় গাইছ ইয়াত আহিলে কি ক'ম মানে উঠি মানে শেষ নহয় ইমানেই ষ্টেপ আৰু ইমান ভাগৰ লাগে বাপৰে ইয়াৰ পৰা চাওক এইটো হৈছে মালিনী থানটোৰ অ' মাই গড কি মজা আচলতে ইয়াতে মন্দিৰটো ইমান ধুনীয়াকৈ সজাই থৈ দিয়া হৈছে ইমান ধুনীয়াকৈ কালাৰ আৰু ইমান ধুনীয়াকৈ নতুন ৰূপত আচলতে সজোৱা হৈছে মালিনী থানখন এতিয়া পুৰা মজা আৰু গাইজ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব থেংক ইউ